এখন গভীৰ নদী, তাত আপুনি আৰু আপোনাৰ নাও। আপুনি হ'ল নাওখনৰ নাৱৰীয়া আৰু নাওখন হ'ল আপোনাৰ জীৱন। আপুনি হ'ল নাৱৰীয়া। গতিকে নাওখনত অজস্ৰ যাত্ৰী, কোনোবা আপোনাৰ আপোন, কোনোবা পৰ, কোনোবা বন্ধু আৰু কোনোবা আত্মীয়, বহুত আপুনি যাত্ৰী আছে। গতিকে জীৱনটোত বহুত লগ পায়। গতিকে সেই লগ পোৱা মানুহখিনি আপোনাৰ নাওখনত কল্পনা কৰক। গতিকে আপুনি হ'ল নাওখন, আপুনি অকলে বাই যাব লাগিব। গতিকে আপুনি যাত্ৰীবিলাকক আপুনি চিনি পাব লাগিব যে আপোনাৰ সেই নাওখনত থকা যাত্ৰীবিলাকৰ ভিতৰত আপোনাৰ আপোন কোন, পৰ কোন, কোন আত্মীয়, কোনে আপোনাক বিশ্বাস কৰে, আপুনি কাক বিশ্বাস কৰে। গতিকে জীৱন এনেকুৱা এটা বস্তু, জীৱন বাস্তৱ। গতিকে আপোনাক ডিম'টিভেট কৰাৰ প্ৰাণী আপোনাৰ নলাই বলে বহুত লাগি থাকিব, কিন্তু আপোনাক কিবা এটা কৰাৰ আগত আপোনাক তাৰমানে আপোনাক যে এইটো কৰ, আপোনাক মটিভ কৰাৰ মানুহ খুব জীৱনত কমেই লাগ পাব। গতিকে জীৱনৰ এই নাওখন আপুনি খুব ক্ষিপ্ৰতাৰে, খুব জানি শুনি আপুনি নাওৰ লগিডাল কোনখিনিত দিলে দ, কোনখিনিত দিলে বাম পাব, সেইটো আপুনি নিজেই ভাবি ল'ব লাগিব। জীৱনত আপোনাক ইটো কৰ, সিটো কৰ, ইটো কৰিলে সেইটো হ'ব, সিটো কৰিলে এইটো হ'ব, এনেকুৱা মানুহ বহুত পাব জীৱনত। কিন্তু জীৱনটো আপোনাৰ, সিদ্ধান্ত আপোনাৰ। সিদ্ধান্তবিলাক আপোনাৰ নিজৰ হাতত থাকে। আপুনি বহুত মানুহ আছে, মই, আপুনি বহুতেই ভাগ্যক বিশ্বাস কৰে, যাৰ ফলত আজীৱন বিফল হৈ এনেকুৱাকৈ মোৰ দৰে, আপোনাৰ দৰে এনেকুৱাকৈ ঘূৰি ফুৰিব লগা হয়। গতিকে এটা কথা মনত ৰাখিব যে ভাগ্যই কেতিয়াও সিদ্ধান্ত সলনি কৰিব নোৱাৰে, কিন্তু সিদ্ধান্তবিলাকে আপোনাৰ জীৱনত যিবিলাক ডিচিশ্যন, সেইবিলাক ডিচিশ্যনে, সিদ্ধান্তবিলাকে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। সেইখিনি ক্ষমতা আপোনাৰ নিজৰ হাতত থাকে। গতিকে জীৱনটোৰ আপুনি ঢৌ বহুত পাব, সেই ঢৌ সহ্য কৰিব লাগিব। ঢৌ প্ৰত্যেকৰে আহি বহুতেই কষ্ট কৰে। আজি আপোনাৰ লগৰ আপুনি একেলগে ইণ্টাৰভিউ দিব গৈছিল এক্সামত চাকৰিৰ বাবে, কিন্তু লগৰকেইটা একেলগে এটা ৰুমতেই আছিল, আপুনি বা মই, তাৰে লগৰ দুজনে চাকৰি পাল। আজি আপুনি খুব এটা মানসিক অশান্তিত ভুগিছে, আপোনাৰ ঘৰৰ মা দেউতাই গালি পাৰি আছে, ওলাব লাজ লাগিছে। গতিকে সেইসকল মা দেউতাকক মই কওঁ যে নিজৰ ল'ৰাটো সদায় কিবা এটা কৰি দেখুৱাব, সেইটো আপুনি বিশ্বাস ৰাখক, কিন্তু ডিম'টিভেট নকৰিব। তাক মটিভ কৰক, এইবাৰ নহ'ল নাই, এইবাৰ নহ'ল নাই, আকৌ বেলেগ কৰ। তাক মটিভেট কৰিবলৈ চেষ্টা কৰক, তাক ভাঙি নেপেলাব। জীৱনটো চাকৰি মানে জীৱন এইটো নহয়। কিমানটো চাকৰিকে, শতকৰা 100জনৰ ভিতৰত 3জন মানুহ চাকৰি কৰে, বাকী 97জন মানুহ বিজনেছ বা বেপাৰ বাণিজ্য কৰি খাই আছে, তেওঁলোকে খোৱা নাই। গতিকে সদায় সুস্থ থাকক। ল'ৰা ছোৱালীক খুব ডিম'টিভেট নকৰিব। চাকৰি নাপালে নাই, কিবা এটা কৰিব। ল'ৰাটো লেখা পঢ়া কৰিছে যিহেতু কিবা এটা কৰিব, কিবা এটা প্ৰব্লেমত তেওঁ সমস্যাত ষ্ট্ৰাগল ভালকৈ হোৱা নাই, এইবাৰ তেওঁ ছাকচেছ হ'ব পৰা নাই, অহাবাৰ নিশ্চয় হ'ব, তাক আশা দিয়ক। গতিকে জীৱন নদীৰ বাটটোত গতিকে অলপমান চাই চিন্তি সিদ্ধান্তবিলাক লওক। ভাগ্যক আপুনি ৰখি নাথাকিব। যদি ভাগ্যক বিচাৰি থাকে আপুনি, তেনেহ'লে জীৱনটো কেতিয়াও ছাকচেছ নহয়। কিন্তু ডিচিশ্যনবিলাক জীৱনত খুব ভাবি চিন্তি লওক, আপুনি নিশ্চয় এদিন ভাগ্যই লগ দিব।